নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ আধ্যাত্মিক চিন্তা চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনাৰ পাৰ্চটোত এইকেইটা বস্তু ৰাখক। আপুনি যিকোনো ৰাশিৰেই মানুহ নহওক কিয়, 2025 চনটোত আপুনি গাড়ী মটৰ দুৰ্ঘটনাৰ পৰা হাত সাৰিব আৰু আপোনাৰ জীৱনলৈ টকাই টকা আহিব, টকাৰ বৰষুণ পৰিব। আপুনি 100% ফল পাব। কৰি চাওক আৰু মোক কমেণ্টত জনাব। তাৰ আগতে আপোনালোকক এটা অনুৰোধ জনাওঁ, লাইক এটা কৰি আপোনাৰ বন্ধুবৰ্গলৈও শ্বেয়াৰ কৰি দিব, তেতিয়া মই ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। এতিয়া আমি কি বস্তু আমাৰ পাৰ্চটোত ৰাখিব লাগে জানো আহক। এটা তেজপাত, 2 নম্বৰতে এটা কৰি। এইটো হ'ল কৰি মা লক্ষ্মীৰ পূজাত প্ৰয়োজনীয় বস্তু। 3 নম্বৰতে দালচেনি, 4 নম্বৰতে এডাল কলা সূতা, 5 নম্বৰতে এটা কইন্স। এইকেইটা বস্তু যিকোনো শুক্ৰবাৰৰ দিনা ঘৰৰ মন্দিৰত থৈ গধূলি সন্ধিয়া পৰত ভগৱানৰ ওচৰত মন্দিৰত চাকি বন্তি জ্বলাই সেৱা কৰি আনি পাৰ্চটোত ভৰাই থ'ব আৰু মনৰ উইচবোৰ কৈ লক্ষ্মী নাৰায়ণক স্মৰণ কৰিব। টকা পইচা আৰু প্ৰেমৰ বাবে শ্ৰীকৃষ্ণক ভক্তি কৰিব লাগে। আপুনি যদি কৃষ্ণৰ ভক্ত, এখন নাৰায়ণী কৱচ পাৰ্চটোত ৰাখিব। সকলো দুৰ্ঘটনাৰ পৰা পৰিত্ৰাণ পাব। আপুনি বিশ্বাস নকৰিব পাৰে, কিন্তু এই বাক্যটো চিৰসত্য। সকলো কথাৰে লজিক থাকে। বেদৰ পৰাই ছায়েন্সৰ জন্ম হৈছে। আপুনি নামানিব পাৰে, কিন্তু অবিশ্বাস নকৰিব। এইটা উপায় কৰি চাওক, 100% ফল পাব। আৰু নতুন নতুন কথাৰে মই পুনৰ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ ইমানেই। ধন্যবাদ।